Students, today we are going to start a new poem. The poem is The Road Not Taken. This poem was written by Robert Frost. Now, let's see a picture of Robert Frost. So, this is Robert Frost. Now, dear students, আমি Robert Frostৰ বিষয়ে কিছু facts জানি লওঁ. About Robert Frost. Born in March 26, 1874 in San Francisco of United States. তেওঁ United States of America San Francisco চহৰত 1874 চনৰ মাৰ্চৰ 26 তাৰিখে জন্ম পাইছিল. Died in January 29, 1963. প্ৰায় 90 বছৰ তেওঁ জীয়াই আছিল. Robert Frost's work was highly associated with rural life in New England. Robert Frostৰ কৰ্মৰাজি বিশেষকৈ নিউ ইংলেণ্ডৰ গ্ৰাম্য জীৱনৰ লগত সাঙুৰ খাই আছিল. তেওঁ গ্ৰাম্য জীৱন খুব ভাল পাইছিল. মানে গ্ৰাম্য জীৱনৰ ওপৰতে তেওঁৰ মানে কামবোৰ তেওঁৰ কবিতাবোৰ বেছিকৈ তেওঁ লিখিছিল. His poetry style could be described as realistic, rural and insightful. তেওঁৰ কবিতাৰ যি শৈলী সেয়া আছিল সেয়া বৰ্ণনা কৰিব পাৰি কেনেকুৱা ধৰণে ৰিয়েলিষ্টিক বাস্তৱ জীৱনৰ লগত মানে মিল থকা, ৰুৰেল গ্ৰাম্য জীৱনৰ লগত মিল থকা বা গ্ৰাম্য জীৱনৰ ওপৰত তেওঁ কবিতাবোৰ লিখিছিল. এণ্ড ইনচাইটফুল আৰু অন্তৰ্দৃষ্টি সম্পন্ন. তেওঁ খুব গভীৰভাৱে বিষয়বস্তু এটাৰ ভিতৰলৈ সোমাই গৈছিল. চ' মই ইয়াতে ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে এইখিনি দিছোঁ. ৰবাৰ্ট ফ্ৰষ্টৰ বিষয়ে তোমালোকে আৰু জানিব বিচাৰিলে তোমালোকে গুগলত চাৰ্চ কৰি আৰু বহুতো কথা জানিব পাৰিবা. তেওঁ কি এৱাৰ্ড পাইছিল, তেওঁৰ আৰু কিমান কবিতা লিখিছিল, কি হৈছিল, তেওঁৰ ফেমিলিৰ বিষয়েতো তোমালোকে এইখিনি গুগলত চাৰ্চ কৰিলে পাবা. এতিয়া আহাচোন আমি পয়েমটো পঢ়োঁ. দ্য ৰোড নট টেকেন. Two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler, long I stood, and looked down one as far as I could, to where it bent in the undergrowth. Then took the other, just as fair, and having perhaps the better claim, because it was grassy and wanted wear. Though as for that the passing deer had worn them really about the same, and both that morning equally lay in leaves, no step had trodden back. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. I shall be telling this with a sigh. Somewhere ages and ages hence, two roads diverged in a wood, and I took the one less traveled by, and that has made all the difference. Robert Frost. এতিয়া আহাচোন আমি পয়েমটো বুজিবলৈ চেষ্টা কৰোঁ. ফাৰ্ষ্ট ষ্টেঞ্জাটো চাবা. Two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler, long I stood, and looked down one as far as I could, to where it bent in the under. টেঞ্জাৰটোৰ অৰ্থ হৈছে এখন হালধীয়া হাবিৰ মাজত দুটি পথ ভাগ হৈ গৈছে আৰু এজন পথিক সেই ভাগ হৈ যোৱা যিখিনি ঠাই সেইখিনিত উপস্থিত হৈ তেওঁ এতিয়া কোনটো ৰাস্তাৰে বা কোনটো পথেৰে যাব তেওঁ চিন্তা কৰিছে আৰু তেওঁ দুখ প্ৰকাশ কৰিছে যে তেওঁ যিহেতু এজন পথিক বা এজন মানুহ তেওঁ দুইটা পথেৰে যোৱাটো তেওঁৰ বাবে সম্ভৱপৰ নহয়. গতিকে তেওঁ এটা পথ ল'ব লাগিব. সেইকাৰণে তেওঁ সেইখিনি য'ত ভাগ হৈ গৈছে সেই ঠাইডোখৰত তেওঁ থিয় হৈ পেলাই তেওঁ দূৰলৈ চাই পঠিয়ালে. কিন্তু তেওঁ বহুত বেছি দূৰলৈ চাব নোৱাৰিলে, কাৰণ আগত প্ৰথম যিটো পথ সেইটোত অলপ আগত এটা ভাঁজ আছিল. গতিকে সেই ভাঁজটোৰ পৰা তেওঁ আৰু আগলৈ চাব নোৱাৰিলে. এবাৰ আহা
Second stanza to. Then took the other just as fair, and having perhaps the better claim, because it was grassy and wanted well, though as for that the passing there had earned them really about the same. এই ষ্টেঞ্জাটোৰ অৰ্থ হ'ল পথিকজনে এইবাৰ দ্বিতীয় পথটোত যাত্ৰা আৰম্ভ কৰিবলৈ ল'লে। এই পথটো তেওঁ আগৰটোৰ সমানেই ভাল পালে, কিন্তু দ্বিতীয় বাক্যটোত তেওঁ এই পথটোক আগৰটোতকৈ বেছি ভাল বুলি ক'লে, কাৰণ এই পথটো ঘাঁহনিৰে ভৰা আৰু খুব কম পথিকেহে এই পথটোৰে অহা যোৱা কৰে। কিন্তু শেষৰ বাক্য দুটাত তেওঁ এই পথটোক পুনৰ আগৰ পথটোৰ সমানেই বুলি ক'লে। এবাৰ থাৰ্ড ষ্টেঞ্জাটো। And both that morning equally lay in leaves no step had trodden black. Oh, I kept the first for another day, yet knowing how well leads on to way, I doubted if I should ever come back. এই ষ্টেঞ্জাটোৰ অৰ্থ হ'ল এনেকৈয়ে দুটি পথৰ সন্মুখত থিয় হৈ থকা পথিকজনে চাই পঠিয়ালে দুয়োটা সমান পথলৈ। দুয়োটা পথতে কোনো পথিকেই খোজ দিয়া নাই বুলি তেওঁৰ অনুমান হ'ল, নাইবা পৰি থকা শুকান পাতৰ ওপৰত কোনো খোজৰ চিন নাই, সেয়ে তেওঁ ধৰি ল'লে। দ্বিতীয় পথেৰে কিছুদূৰ আগবাঢ়ি যোৱাৰ পিছত তেওঁৰ মনত পৰিল প্ৰথম পথটোলৈ। তেওঁৰ অনুশোচনা হ'ল, কিয়নো তেওঁ প্ৰথম পথটো আন এদিনৰ বাবে সাঁচি থ'লে, কাৰণ তেওঁ জানে যে এই পথত খোজ পেলালে সেই পথটোৱে আন বহুতো পথলৈ আগুৱাই লৈ যায় আৰু তাৰ পৰা পিছুৱাই অহাটো অসম্ভৱ। সেয়ে তেওঁ শেষৰ বাক্যটোত কৈছে যে তেওঁ যিটো অগ্ৰসৰ হোৱা পথটোৰ পৰা তেওঁ যে কেতিয়াবা উভতি আহিব পাৰিব সেইটোত তেওঁৰ সন্দেহ আছে। লাষ্ট ষ্টেঞ্জাটো চাবা। I shall be telling this with a sigh, somewhere edges and edges hence, two roads diverged in a wood, and I took the one less traveled by, and that has made all the difference. এই ষ্টেঞ্জাটোৰ অৰ্থ হ'ল যে পথিকজনে অনুভৱ কৰিছে যে যিহেতু তেওঁ এটা পথত বা দ্বিতীয় পথটোত অগ্ৰসৰ হৈছে, সেয়েহে এতিয়াৰ পৰা বহুদিনৰ পিছত তেওঁ হয়তো ক'ব লাগিব যে তেওঁৰ সন্মুখত দুটি পথ আছিল, সেই তাৰ মাজৰ তেওঁ এটি কম আহ-যাহ থকা পথ বাছি ল'লে, যাৰ বাবে আজি তেওঁৰ জীৱনৰ সকলো পৰিৱৰ্তন হৈ গ'ল। ইয়াত পৰিৱৰ্তন শব্দটোৱে পথিকজনৰ জীৱনৰ সংঘাতময় দিশটো বুজাইছে বুলি আমি ধাৰণা কৰিব পাৰোঁ, কাৰণ ইয়াত তেওঁ সেই ষ্টেঞ্জাটোৰ প্ৰথম লাইনত চাই শব্দটো ব্যৱহাৰ কৰিছিল। চাই মানে হুমুনিয়া। যেতিয়া তেওঁ হুমুনিয়া কেতিয়া কাঢ়ে, মানুহ দুখত সেই হুমুনিয়া কাঢ়ে, নহয় জানো? গতিকে তেওঁৰ জীৱনটো আনন্দৰ সলনি দুখৰ বুলি ধাৰণা কৰিব পাৰি। গতিকে পয়েমটোৰ বিষয়ে ইমানখিনিয়ে। তোমালোকে নিশ্চয় বুজি পাইছা, তোমালোকে নিজে পঢ়িবা, আকৌ বুজিবলৈ কথাখিনি এতিয়া মোৰ কথাখিনি শুনি পেলাই তোমালোকে আকৌ নিজে পঢ়ি পেলাই বুজিবলৈ চেষ্টা কৰিবা। Thank you, dear students.